হেল্ল' গাইছ, আজি আহি আছোঁ আমি গোগামুখ হনুমান মন্দিৰলৈ। ট্ৰেইনত যাম যিহেতু ষ্টেচনলৈ আহি আছোঁ। এয়া অভাৰ ব্ৰিজৰ তলে আহি আছোঁ। দেখিছে ৰাতিপুৱা খোজকাঢ়ি আহিছোঁ, যিহেতু স্বাস্থ্যৰ কাৰণে খোজকাঢ়িলে ভাল। গৰম বন্ধত ছোৱালীজনীয়ে কৈ আছিলে ফুৰিবলৈ যোৱাৰ কথা, সেইবাবে আজি মন্দিৰ দৰ্শন কৰিবলৈ আহিছোঁ। গোগামুখ হনুমান মন্দিৰ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক, মই সকলোখিনি দেখুৱাম। সেইবাবে ফটো চটো মাৰিলোঁ, ভিডিঅ' চিডিঅ' বনাইছোঁ আৰু ষ্টেচনত। এয়া ট্ৰেইন গৈ আছে, কিন্তু আমাৰখন সেইখন আহিছে যেন লাগিছে। এইবাৰ এইখনে হয় যেন লাগিছে আমি যোৱাখন। গোগামুখলৈ যাম যিহেতু ট্ৰেইনত, সেইবাবে টিকেট চিকেট কাটি ৰেডি হৈ আছোঁ আৰু উঠিম আৰু যাম আৰু। উঠি ল'লোঁ, ট্ৰেইনত উঠি আহি আছোঁ। ছোৱালীজনী দেখিছেনে, পূৰা খিৰিকী কাষত বহিব লাগে। আহি আছোঁ, বাটামলা অহা নাই, মন বেয়া সিহঁতক খাবলৈ পোৱা নাই। আহিব আৰু অলপ পাছত উঠিছোঁ। এতিয়া বৌ হয়, বৌহঁতৰ লগতে আহিছোঁ। আপোনালোকে চাই থাকক। ইয়াৰ বৌ পূৰা ফূৰ্তি পাইছে আৰু এই বাইদেউসকলক দেখিছে আপোনাক, এই বাইদেউসকলক দেখিছে প্ৰায় ট্ৰেইনত উঠিয়েই সিহঁত আহি আছোঁ। পাই গ'লোহি হনুমান মন্দিৰ। এয়া পাই গ'লোঁ, ফটো চটো মাৰিছোঁ, সেৱা চেৱা কৰিলোঁ, আশীৰ্বাদ ল'লোঁ। লোৱাৰ পাছত মন্দিৰৰ ভিতৰৰ পৰিৱেশটো ইমান এটা ধুনীয়া নহয়। আপোনালোকে মন্দিৰৰ ভিতৰত সোমালে বাহিৰলৈ ওলাই আহিবলৈ মনেই নাযাব, ইমান এটা ঠাণ্ডা পৰিৱেশ। বাহিৰত ইমান গৰম, মন্দিৰৰ ভিতৰত কিন্তু গৰম নে ঠাণ্ডা আপুনি গমেই নাপাব। ইমান এটা ধুনীয়া পৰিৱেশ মন্দিৰৰ ভিতৰত। অলপ টাইম মন্দিৰৰ ভিতৰত থকাৰ পাছত বাহিৰলৈ বুলি ওলাই আহিছোঁ। খোৱা বোৱা কৰা নাছিলোঁ, সেইবাবে ওলাই আহিছোঁ বাহিৰত। এই পৰিৱেশটো দেখিছে, বাহিৰৰ কাষতে আছে বাহিৰৰ দৃশ্য এয়া। তাৰপৰা ভাত খাবলৈ বুলি হোটেললৈ আহিছোঁ। হোটেলখন হৈছে ওপৰ মহলত আছে, যিহেতু আমি বগাই বগাই আহি আছোঁ। দেখিছে ছোৱালীজনী ভয়ে ভয়ে গৈছে দেই, চাই থাকক। বৌৱে আকৌ কৈছে উঠি যাম হয়, নামিব পাৰিম নে নাই। যিখন হহুৱাইছে বগাই যাওঁতে আপুনি ভাবিব নোৱাৰে। ভিতৰ পাই গ'লোহি। খাই বৈ ইয়াতে হোটেলৰ ভিতৰতে জীয়াইছোঁ অলপ সময়। তাৰপিছত ঘৰলৈ যাম আৰু। ইমান হোটেলখনো ইমান এটা ষ্টেণ্ডাৰ্ড নহয়, ধৰিব নোৱাৰে। চাফ চিকুণ। লাষ্টত ফটো এখন উঠিলোঁ, উঠি ষ্টেচনত আহিয়ে ৰখিলোঁ। ষ্টেচনত বহুত টাইম ৰখিছোঁ দেই, 6টা বজাতহে আহিলোঁ। 6টাত আহি ৰখিছোঁ। ঘৰ 9টা বজাত পামগৈ। এয়া দেখিছে উঠিলোঁ, আহি আছোঁ ঘৰলৈ। ছোৱালীজনীয়ে তলত বৰ উৎপাত কৰা দেখি মই ওপৰলৈ উঠাই দিলোঁ। ওপৰত তাইক ডিমখিনি দিলোঁ, ডিম খাই খাই আহি আছে। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।